প্ৰেক্টিকেল দুনিয়াৰ আনপ্ৰেক্টিকেল মইজনী কথা আৰু আবৃত্তি বৰষা বৰুৱা। প্ৰেক্টিকেল দুনিয়াৰ আনপ্ৰেক্টিকেল মইজনী, এই যে সৰু সৰু কথাবোৰত আজিও মৰম বিচাৰি ফুৰোঁ। খং উঠে চাগে ন মোৰ ওপৰত? এই যে সৰু ছোৱালীজনীৰ দৰে ঠেনঠেনাই থাকোঁ আৰু অলপ সময় কথা পাতা না শুন। ঐ শুনা, সঁচাই বহুত বেছি ভাল পাওঁ তোমাক, মোৰ কণমানি কলিজাটিৰ ৰন্ধে ৰন্ধে তুমি। কবিতা কবিতা লগা ভাষাবোৰেৰে এবাৰ ক'ব নোৱাৰানে ময়ো যে তোমাৰ বাবে সমাপ্তি নোহোৱা এটা পৃষ্ঠা? অ' মিষ্টাৰ, শুনা, প্ৰেক্টিকেল দুনিয়াক বাদ দি এবাৰ সহজ সৰল পৃথিৱীৰ এপাহ ভালপোৱা গোলাপটো যাচি চোৱা। উফ, ইমান আনৰোমান্টিক তুমি। মোলৈতো চোৱা, প্ৰেক্টিকেল দুনিয়াৰ আনপ্ৰেক্টিকেল মইজনী। যদি তুমি মিছাকৈও কোৱা, চোৱা তোমাক ইমান ভাল পাওঁ কৈ যদি দুহাতো মেলি দিয়া, মই তাতেই সুখী। তুমি যদি এবাৰ কোৱা আজীৱন তোমাৰ হৈ থাকিম, উফ, মই তাতো সুখ বুটলিম। এবাৰ এই মইজনীক বুজিব চেষ্টা কৰাচোন। ঐ শুনা, এবাৰ ভুলতে হ'লেও কৈ দিয়া না, আজীৱন তোমাৰ বুকুৰ মাজত ৰাখিম বুলি। সঁচাই গুচি আহা না প্ৰেক্টিকেল দুনিয়াৰ পৰা, এবাৰতো মোৰ পৃথিৱীত বিচৰণ কৰা। কথা দিছোঁ, সমস্ত ভালপোৱাৰ সেউজীয়া ভুৰেৰে আৱৰি ৰাখিম তোমাক।